বিপিএমকটো ভোট দিব কোনে ভাল কাম কৰে এইটো বুজক নাপাওঁ বিজেপি ভাল কাম কৰে না কংগ্ৰেছে ভাল কাম কৰে বিপিএফে ভাল কাম কৰাৰ কাৰণে বিপিএফক ৰাইজে ভোট দিব মিছা কথা নকৰে আমি ইয়াৰ কাৰণে ভোট দিব বেলেগ একো কাৰণ নাই স্যার বিজেপি ৰাইজক কিয় লাগে ৰাইজে কিয় ভোট দিয়ে মই কৈছোঁ না মিটিঙত কিবা এটা আশা কৰি পেলাই ৰাইজে ভোট দিয়ে এই আশাটো আপুনি পূৰণ কৰিব জানিব লাগে এই বিজেপি এম এল এ মন্ত্ৰী এই কংগ্ৰেছ এম এল এ মন্ত্ৰীসকলে কামে কৰা নাই এই কমলপুৰ সমষ্টি যাৰ কাৰণে আজি মোক মাতিছে নহ'লে মই কেনেকৈ আহি পালে হয় মোৰ চিনাকি আছিলে জাতি কোনো আছে ইয়াত কমলপুৰত কোনো জাতি কোনোও নাই চিনাকিও নাই কিন্তু আমাক মাতিছে মিটিং কৰিবৰ কাৰণে বিপিএফ দলৰ নিশ্চয় আমাৰ ওপৰত বিশ্বাস আছে আমি কাম কৰি দেখুৱাইছে বিটিচি দলত কেনেকৈ কাম কৰিছে বিটিচি বাহিৰতো আমি কাম চাই থাকোঁ মানুহৰ নাম ক'ব নোৱাৰে কংগ্ৰেছৰ নেতা কৰ্মীসকলে আমাৰ লগত যোগাযোগত আছে দলটো চেঞ্জ নকৰে ইহঁতে কিন্তু ভোটটো নাবলৈ দিব বুলি আমাক কৈছে এইটো বিজেপিক হাৰাৱাৰ ক্ষেত্ৰত বিজেপি কৰ্মীসকলে নেতাসকলে পাব্লিকসকলে আমাক ভোট দিব কিন্তু দলটো সলনি নকৰে চিধা কৈছে আমি দল নেৰো কিন্তু ভোট দিব আৰু বিজেপিৰো দিলীপ শইকীয়াৰ লগত যিখিনি লেফ্ট ৰাইট আচল মানুহবিলাক থাকে সিহঁতে ভিতৰে আমাৰ লগত যোগাযোগ চিন্তা কৰিব নালাগে দাদা ভোট বিজেপিয়ে জিকিব দিলীপ শইকীয়া নিজিকে তাৰ লগত থকা মানুহবিলাকে কয় না বিজেপিয়ে কৈছে কোনো ফেক্টৰ নহয় বুলি কৈছে বিপিএফ কোনে কৈছে দিলীপ শইকীয়া কৈছে এতিয়া বোলে নাঙল আৰু খেলে নাই দিলীপ শইকীয়া খেল কৰা নাই সি নিজৰ লগত যে কোন কোন থাকে এইবিলাক যে মোক কি ইনফৰমেশ্যন দি আছে খান্দিবলৈ বাকী দিলীপ শইকীয়া ডাঙৰীয়া জানে মই সেইখিনিলৈকে জানো কমলপুৰৰ কিমান ভোট আশা কৰে কমলপুৰৰ পৰা 50ৰ পৰা 60 ভোট পাম আমি বিজেপিয়ে কৈছে এতিয়া নাঙল আউটডেটেড বোলে ট্ৰেক্টৰহে লাগে কাম নাই এইবিলাক কাম নাই চলো